কোকৰাঝাৰ জিলাৰ কাৰণে যি আয়োজন কৰা হৈছে ইয়াতে উপস্থিত থকা ডেপুটি স্কুল ইন্সপেক্টৰ মিষ্টাৰ চন্দন নাৰ্জাৰী আৰু কোকৰাঝাৰ জিলা UPPLৰ দলৰ সাধাৰণ সম্পাদক অমূল্য সূত্ৰধৰ আৰু প্ৰগ্ৰামটো পৰিচালনা কৰা মিষ্টাৰ ব্ৰজ আৰু আজি ইয়াত উপস্থিত থকা যিসকলে এই কেৰিয়াৰ কাউন্সেলিং এই কাৰ্যসূচী ইয়াত অংশগ্ৰহণ কৰিবলৈ অহা সকলোকে মই পোনপ্ৰথমে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ BTC চৰকাৰৰ ফালৰ পৰা কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি 4খন জিলাৰ কাৰণে এনেকুৱা 4খন যে কলেজ চিনাক্ত কৰি লোৱা হৈছে ভেনু হিচাপে। কোকৰাঝাৰ কাৰণে কোকৰাঝাৰ সায়েন্স কলেজ। তো আমি এই কেৰিয়াৰ কাউন্সেলিঙৰ পৰা আমি আশা কৰিম ইয়াত অহা আপোনালোক অনাগত দিনত যিকোনো কম্পিটিটিভ এক্সাম বা নিজৰ জীৱনত ইয়াৰ দ্বাৰা লাভ হ'ব বুলি আমি আশা কৰিছোঁ। আজি আমাৰ একোই নাই বুলি ক'ব লাগিব। BTC ৰিজনত আমি যদি চাওঁ তাত নাই বুলি আমি ক'ব লাগিব। নিজৰ অফিচাৰ কিমান আছে আমাৰ BTC ৰিজনত? আমি যদি কোকৰাঝাৰৰ পৰা আমি আৰম্ভ কৰোঁ 4খন জিলা, এতিয়া তামোলপুৰ 5খন জিলা, ইয়াত যদি আমি চাওঁ DC কোন, ADC বিলাক কোন, ACS অফিচাৰবিলাক কোন, আমাৰ সাব ডিভিজন বা ইভেন সাৰ্কেল অফিচৰ পৰা যদি আমি হিচাপ যদি আমি কৰোঁ তেতিয়াহ'লে সব দেখিব। তো আমাৰ মানুহ খুব কম। আৰু এইটো নহয় যে আমাৰ কোকৰাঝাৰৰ পৰা খুব বাহিৰত গৈ ভাল চাকৰি কৰি আছে, ভাল পজিশ্যনত আছে, এনেকুৱা লিষ্টটো আমাৰ খুব কম হ'ব। তো গতিকে BTC চৰকাৰৰ ফালৰ পৰা এটা প্ৰয়াস, এটা প্ৰচেষ্টা আৰম্ভ কৰিবলৈ বিচাৰিছে আমাৰ সন্মানীয় চিফ মহোদয়। আৰু ইয়াৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি লৈছে। সুপাৰ 50 যিসকলে ইঞ্জিনিয়াৰিং কৰিব বিচাৰিছে, যিসকলে মেডিকেলত যাব বিচাৰিছে, তেনেকুৱা আঁচনিও লোৱা হৈছে। তো বিভিন্ন ধৰণৰ আঁচনি আমাৰ চৰকাৰৰ ফালৰ পৰা কৰা হ'ব। আগত আমি চেষ্টা কৰিছিলোঁ আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া যেতিয়া চিফ ডাঙৰীয়াই যেতিয়া আমাৰ এপছুত সভাপতি হৈ আছিল, আমিও তেওঁলোকৰ লগত কাম কৰিছোঁ। মই সাধাৰণ সম্পাদক আছিলোঁ। তেতিয়া আমিও চেষ্টা কৰিছিলোঁ বিভিন্ন কেৰিয়াৰ কাউন্সেলিং, মটিভেশ্যনেল প্ৰগ্ৰাম কেনেকৈ আমাৰ বড়োলেণ্ড অঞ্চলৰ পৰা মানুহবিলাকক আমি মটিভেশ্যন কৰিব পাৰোঁ, তেওঁলোকে যাতে UPSC কোচিঙৰ কাৰণে যাব পাৰে, তেওঁলোকে যেন ইচ্ছা কৰে, আমাৰ মানুহবিলাকেও যাতে UPSC ক্ৰেক কৰিব পাৰে, তেনেকুৱা বিভিন্ন এক্সাম এইবিলাকত যাতে আমাৰ মানুহবিলাকক আমি মটিভেশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে এপছুত থকা সময়ত আমি চেষ্টা কৰিছোঁ। তো এতিয়া সেইজন এপছুৰ সভাপতি এতিয়া আহি BTCৰ চিফ হ'ল। এতিয়া পাৱাৰ থাকিলে, ডিপাৰ্টমেণ্ট থাকিলে আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট যিহেতু তেওঁৰ হাতত আছে, গতিকে তেখেতে এটা চেষ্টা চলাব বিচাৰিছে বা কৰিও আছে যে আমাৰ BTR অঞ্চলত থকা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি তেওঁলোকক কেৰিয়াৰ কাউন্সেলিং দিব পাৰোঁ, তেওঁলোকে যাতে কেৰিয়াৰ চইচ কৰিব পাৰে। কোনোবাই এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত যাব, কোনোবা বেলেগ প্ৰফেশ্যনত যাব। আমি এনেকুৱাও দেখিছোঁ, মনোজ বসুমতাৰীৰ নাম আপোনালোকে শুনিছে, যি এতিয়া ফিগ ফাৰ্ম কৰে। তেওঁ আগত বেংকত চাকৰি কৰিছিল, বাহিৰৰ দেশতো তেওঁ চাকৰি কৰি আহিছে। তেওঁ চাকৰিটো বাদ দিলে, তেওঁৰ মিছেছ এতিয়াও ফৰেন কাণ্ট্ৰিত চাকৰি কৰি আছে।
তো তেওঁ চাকৰিটো বাদ দি পেলাই এতিয়া গাহৰিৰ ফাৰ্ম খুলিছে মানুহবিলাকক ট্ৰেইনিং দিছে তো এনেকুৱা আমি বহুত দেখিছোঁ আমাৰ ওচৰতো তেনেকুৱা বহুত আছে যিসকল মানে নিজৰ চাকৰিটো বাদ দিছে কোনোবা ইঞ্জিনিয়াৰিং আছিলে তেওঁ ইঞ্জিনিয়াৰ চাকৰিটো বাদ দি পেলাই তেওঁ এতিয়া খেতি কৰাত আৰম্ভ কৰিছে তো এনেকুৱাই মানুহবিলাক এতিয়া এই সময়ত নিজৰ কেৰিয়াৰবিলাক তেওঁলোকে চইচ কৰি লৈছে গতিকে আমাৰ ফালৰ পৰা খুব ডাঙৰ নহ'লেও কাউন্সিলৰ ফালৰ পৰা এটা প্ৰচেষ্টা চলাব বিচাৰি থকা হৈছে ইয়াত যাতে আমি সঁহাৰি পাওঁ এইটোকে আমি আশা কৰিছোঁ তো गिदिरथार नङाबाबो जोंनि काउन्सिलनिफ्राय दायो जोंनि लाइमोनफोर इयुथ बा स्टुडेन्ट्स बिथांमोननो बेबायदि मोनसे आबहावा होनो थाखाय काउन्सिलनि सरकारनिफ्राय नाजाबाय थानाय जादों सिगाङाव एबसु थानाय समाव दानि चिफ बिथाङा दैदेननायाव जोङो गोबां रोखोमनि केरियार काउन्सिलिं मटिभेशन प्रग्राम बायदिसिना जों खालामदोंमोन दा जिहेतु जोंनि बे मानसियानो दा बिटिसिनि चिफ जाबाय पावार दङ डिपार्टमेन्ट आखायाव दङ बेनिखायनो माब्रैबा क'क्राझार चिरां बाक्सा उदालगुरिनि जोंनि लाइमोनफोर बा जोंनि स्टुडेन्टफोरनो बेबायदि मोनसे अपसन जों होनो हायो नामा केरियार काउन्सिलखौ लानानै मटिभेशन प्रग्राम खालामनो हायो नामा सोरबा जाहाथे UPSC कचिंनि थाखाय बे गावखौ थाम-थिम खालामो सोरबा नङाबोले आं एग्रिकालचारनि सायावनो बेस खालामनानै आंनि लाइभलिहुडखौ आं थिक खालामगोन आंनि केरियारखौ आं बेजोंनो लांगोन बा जाय जेराव गोसो बेबायदिनि थाखाय दायो बिटिसि सरकारनिफ्राय नाजाबाय थानाय जादों जों खोनादोंमोन बिहारनि बाथ्राखौ जेराव सुपार 30 नि खोथा खोनादोंमोन जों सिगाङाव खिन्थु दा जोंना सुपार 50 नि खोथाखौ दानि चिफआ बुंदों जायफ्रा MBBS आव थांनो गोसो बेबायदि फरायसाफोरखौ जायफ्रा इन्जिनियारिंआव थांनो गोसो बेबायदि फरायसाखौ बा विभिन्न फिल्ड गुबुन फिल्डआव जायफ्रा गोसो दङ स्टुडेन्टसफ्रा थांनो थाखाय बिथांमोननि थाखाय मोनसे मिशन खालामदों सुपार 50 होननाय मोनसे मिशन दा बेनि गेजेरजोंबो बायदि हाबाफारिनि गेजेरजों स्टुडेन्टसफोर बा युथ्सफोरखौ थुलुंगा होनाय मोनसे हाबाफारिखौ बिटिसिआ लाजेनबाय आरो बेखौ कन्टिनिउ खालामलांबाय थागोन दिनै बुंदों गोबां मानसिफ्रा बावहाय फर्म फिलआप खालामदोंमोन अनलाइन 400निबो बारा होनदोंमोन खिन्थु हयथ' फैनायाव खम जाबाय सोरबा बेबायदिनो लोगो खालामबा खालाम कन्टिनिउ खालामा ना होमबा आं खालामदों नोंबो खालाम ना মই কৰিছোঁ তুমিও কৰা এনেকুৱা হয় অনলাইনত এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিলে 400 কিন্তু এতিয়া ইয়াত ইমান নাই আমাৰ এনেকুৱাই হয় না আৰু আমাৰ क'क्राझार चाव जोंना बर'फ्रा नङा होमबा हटेल ओंखाम हटेल नालाय बयबो हटेल ना दस्राखौ जों बारा गोसोखाङा बाजै हटेल आबौ हटेल आइ हटेल उमुक हटेल नामा बिदिनो ना होमबा दस्रा सानदोना बाजै हटेल मोजां खोनानायाव नङा होमबा दा मा फैखो आइ आबौ आदा आदै माबा माबि फैजोब्बाय ना बेबायदिया जोंनाव एसे दं नङा होमबा जेखौ खालामो ज' खालामनो नागिरो दस्रा अपसनखौ नायना नङा मोजां बाथ्रा क'क्राझारनिफ्राय गुवाहाटीसिम लामा बर' हटेलजों ना नङा बर' हटेलजों सांसारियाव मोजां ना बाजै नाम्बार 1 हटेलखौथ' आरो मोजां खालामलायबाय नङा होमबा थ' बिदिनो जायो खोमा जोंना ना आंबो खालामदों नोंबो खालाम 400 जन मानसिफ्रा अनलाइनाव फर्म फिलआप खालामबाय फैनायाव एसेल' जाबाय थ' बिदिथ' जायाना सावरि बायदिथ' जायाना नोंनि नङा होमबा दा गाव थिग खालामनांगोन जे आं केरियार माबे केरियारजों थांगोन आंनि चइसआ मा जागोन थ' बेबायदि जिनिसजों जों आवगायनांगोन गभर्नमेन्टआ बिटिसि गभर्नमेन्टआ जेसे हायो मदद खालामनो थाखाय दा माने रेडि जानानै दङ दा बेनिखायनो जोङो नैबेबायदि फोनांजाबनाय जे हाबाफारि सरकारजों बेबायदि हाबाफारिखौ दानि जोंनि बिटिसिनि चिफ बे गोसो होनानै लादों मिजिंथिदों बेबायदि केरियार काउन्सिलिंआ सानसे साननै बेसेबां जागोन सानसे जागोन 27 साननैनि जागोन साननैब्लाबो बेयो जथेस्थ जास्ट प्रिलिमिनारि हयथ' बेयो जागोन बा बेबायदिनो उनफ्रावहाय जाबावनो हागौ दा बेनि थाखाय बे मोनसे लामा दिन्थिनाय दायो मोजां माने फसंथानफोरजों जोंनि सरकार बिटिसि सरकारनिफ्राय जगाजग खालामबाय थानाय जादों बावैनो बाहाय स्किल जितु जोंनि बाहाय IT दङ
IT पार्क जे दङ बेवहायबो ना बायदि रोखोमनि ट्रेनिं बायदि रोखोमनि कर्स बाहाय फैगासिनो दङ दा बेबायदि जोंनिफ्राय नाजाबाय थानाय जादों सरकारनिफ्राय मुलाम्फा जागोन जों मिजिंथिदों आं बारा गोलाव बाथ्रा बुंला মই আৰু দীঘলীয়া নকৰোঁ সকলোকে শুভেচ্ছা জনাইছোঁ बयनोबो आं गाहाम हामलायथिनाय बावहरदों साननैनिब्लाबो बेनो जोंनि थाखाय गोबां मदद जागोन होननानै जों सानदोंमोन जेराव गैया जोंनि सरकारनिफ्राय नाजाबाय थानाय जादों जों एबसुआव थानायनिफ्रायनो नाजाबाय थानाय जादोंमोन जाहाथे क'क्राझारावनो जों जाहाथे बेबायदि UPSC कचिंनि थाखाय मोनसे सेन्टार लाबोनो हायो আমি 4-5 বছর আগৰ পৰাই চেষ্টা কৰি আছোঁ কোকৰাঝাৰত কেনেকৈ দিল্লীৰ এটা ব্ৰাঞ্চ কোনোবা এটা ইনষ্টিটিউশ্যন যিসকলে UPSC কোচিং দিয়ে তেনেকুৱা UPSC কোচিং দিয়া মানে ইয়াত কোকৰাঝাৰত যাতে আমি ব্ৰাঞ্চ দিব পাৰোঁ এইটো আমি চেষ্টা কৰি আছোঁ যেতিয়া আমাক সুধিছিল এয়াৰপৰ্টৰ পৰা কিমান দূৰত কোকৰাঝাৰ ক্লাছ কৰি যাতে যাব পাৰে আমি যেতিয়া আমি বুজালোঁ ইমান আমাৰ সময় নহ'ব হা এনেকুৱা তো এতিয়া ৰূপসী এয়াৰপৰ্ট আহিলে ফ্লাইট অৱশ্যে দিল্লী মানে এভেইলেবল নহয় তো লাহেকৈ এইবিলাক হৈ যাব আৰু তেতিয়া আমি দিল্লীৰ নামি দামী UPSC যি কোচিং চেণ্টাৰ আছে তাৰে এটা ব্ৰাঞ্চ আমি কোকৰাঝাৰত আমি আনিব পাৰিম যেতিয়া আমি কৈছিলোঁ তেতিয়া তেওঁলোকে সুধিছিল মানে কিমান দূৰ এয়াৰপৰ্টৰ পৰা কোকৰাঝাৰ আহিব নিবিচাৰে তেওঁলোকে আহিব ৰাতিপুৱা আহি ক্লাছ লৈ পেলাই যাতে সন্ধিয়া তেওঁ আকৌ দিল্লীত যাব পাৰে তেনেকুৱা ফেচিলিটি থকা জাগা লাগে তো এইটো আমি পৰা নাছিল এতিয়া আমাৰ ৰূপসী হ'ল হয়তো আমি 1-2 বছৰৰ ভিতৰত আমি ইয়াত কোকৰাঝাৰতো তেনেকুৱা এটা ব্যৱস্থা নিশ্চয় আমি কৰিব পাৰিম তো বেবাজি সামনে থানায় যাদের এনেকুৱা আমি ভাবি আছোঁ কেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যুৱক যুৱতীসকলক এনেকুৱা লৈ যাব পাৰোঁ তাৰ আমি চিন্তা কৰি আছোঁ ফেচবুকত যদি আমি চাওঁ বহুত কিবা ক্ৰিটিচিজম হয় না ক্ৰিটিচিজমটো কৰিব লাগে কিন্তু পজিটিভ ক্ৰিটিচিজমটো কৰিব লাগে যেটো লাভ হয় যেটো দেখি পেলাই আমাৰ সিবেও নতুন চিন্তা কৰিব পাৰে যেটো দেখি পেলাই চৰকাৰৰ মানুহবিলাকেও তেওঁলোকেও চিন্তা কৰিব পাৰে পজিটিভ ক্ৰিটিচিজম সাজেশন এনেকুৱা কৰা যায় নেকি আমাৰ কাউন্সিলক আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এনেকুৱা কৰিলে ভাল নহবা একদম जोंनि ফেসবুকত নাই যায় জানলা মোনলাছে নহবা मोजां पजिटिव क्रिटिसिजम खालाम साजेसन लाबो जोंनि फरायसाफोरनि थाखाय ओरै मोनसे खालामना काउन्सिलनिफ्राय सार जोंनि थाखाय ओरै मोनसे खालाम काउन्सिलनिफ्राय लाबो बेबायदि नंबां जाबां गाज्रि राव स्लें लेंगुवेज बाहायनानै जानला मोनला बुंबाथ' जानाय नङा जागोन नामा जानाय नङा दिनै प्राइम मिनिस्टाराबो नायो जायफोर टुइट खालामो जायफोर मेसेज हरो PMO अफिसार बेफोरखौ गासिबो नायजोबो सोरबा मोजां खोथा बुंहरदों नामा एखेबारे नाया जेबो नङा जोंहाबो प्रमाण दं मोजां जुदि बेबायदि सोरबा टुइट खालामोबा टुइटाराव सोरबा जुदि मोजां जुदि इमेल खालामोबा प्राइम मिनिस्टार अफिस PMO अफिसाबो नायो आरो बिनिफ्राय खेबखांनानै लाबो जोंहाबो नायगोन नङा होमबा जुदि मोजां हरोबा PMO अफिस प्राइम मिनिस्टार अफिसाव चाय কোনোবা যদি ভাল টুইট যদি কৰিছে টুইটাৰত সেইটো প্ৰাইম মিনিষ্টাৰ অফিচে চায় কোনোবা যদি ভাল ইমেইল কৰিছে প্ৰাইম মিনিষ্টাৰ অফিচত সেইটো চায় কিবা যদি ক'ব লগা আছে কিবা যদি শুনিব লগা আছে প্ৰাইম মিনিষ্টাৰ অফিচত সেইটো চায় তো আজি আমাৰ কাউন্সিলৰ চিট তাক আপোনালোকে কওক ছাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো কৰক যদি ভালকৈ কৰে কিয় নাচাব চাব চৰকাৰৰ মানুহবিলাকে চাব আমিও চাম আমিও কৈ দিম কিন্তু তাকে নকৰি পেলাই আমার ফেসবুকত আজিকালি বহুত স্লেং ল্যাঙ্গুয়েজ ইউজ কৰি পেলাই সরকারক গালি দিয়া কিবা ক্রিটিসিজম করা এইটোহে আমি দেখিবলৈ পাওঁ যাৰ পৰা আমাৰ একো লাভ নহয় তো মই আশা কৰিছোঁ অনাগত দিনত আপোনালোকৰ নিচিনা ছাত্ৰ ছাত্ৰীসকলৰ পৰা ভাল এটা সাজেশনো আহিব ছাত্ৰ ছাত্ৰীসকলৰ মানে সুবিধাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ভাবাৰ নিচিনা তেনেকুৱা এটা সাজেশনবিলাকো আহিব বুলি আশা কৰিছোঁ সকলোকে শুভেচ্ছা জনাই बयनिबो गाहाम हामलायथि बावनानै आंनि बुंनायखौ फोजोबबाय आरो दिनैनि बे हाबाफारिखौ बेखेवनानै होबाय होननानै फोसावनाय जाबाय गोजोन्थों